আমি সৰুৰে পৰাই বহুতো সপোন ৰচোঁ। এদিন বহুত ডাঙৰ মানুহ হ'ম, এদিন এখন ধুনীয়া ঘৰ সাজিম, এদিন এখন ভাল গাড়ী চলাম, এদিন বিদেশ ফুৰিবলৈ যাম, মা দেউতাৰ সকলো সপোন পূৰ কৰিম। মনে বিচৰা ধৰণেই জীৱনটোক উপভোগ কৰিম। কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই সপোনখিনি সপোন হৈয়ে ৰয়। কাৰণ লাহে লাহে যেতিয়া ডাঙৰ হৈ আহোঁ, আমি বুজি পোৱা হওঁ আমাৰ কল্পনাতকৈ বাস্তৱ বহুত পৃথক। এই যান্ত্ৰিকতাৰ পৃথিৱীত পইচা নহ'লে একো সপোন পূৰ কৰিব নোৱাৰি। তাৰ পৰাই আৰম্ভ হয় পইচা ঘটাৰ সংগ্ৰাম। আৰু এই সংগ্ৰাম কেৱল আপুনি মই কৰা নাই। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে প্ৰত্যেকজন মানুহে এই সংগ্ৰাম কৰি আছে, কিন্তু কোনেও জয়ী হ'ব পৰা নাই। কোনোবাই পইচা নাই কাৰণেই গোটেই জীৱনটো পইচাৰ কাৰণে কাম কৰি আছে, আৰু কোনোবাই পইচা থকাৰ পিছতো শাৰীৰিক আৰু মানসিকভাৱে সুস্থ নোহোৱাৰ কাৰণেই সেই পইচাক উপভোগ কৰিব পৰা নাই। বৰ্তমান ভাৰতবৰ্ষত দুটা সমস্যাৰ সৃষ্টি হৈছে আৰু ধীৰে ধীৰে এক ভয়ংকৰ ৰূপ লৈছে। প্ৰথমটো হৈছে সুস্বাস্থ্যৰ গৰাকী হোৱা। আজি আমি ঘৰে ঘৰে ডায়েবেটিছ, ছুগাৰ, গেষ্ট্ৰিক আদি সমস্যাবোৰ দেখিবলৈ পাওঁ, আৰু লাহে লাহে কেঞ্চাৰো কমন হ'বলৈ গৈ আছে। আৰু এটা সমস্যা যিটো বৰ্তমান ভাৰতবৰ্ষত এটা ভয়ংকৰ ৰূপ লৈছে, সেইটো হৈছে নিবনুৱা সমস্যা, মানে আনএমপ্লয়মেণ্ট। আজিৰ তাৰিখত ভাৰতবৰ্ষত প্ৰত্যেক বছৰ 1 কোটিতকৈও অধিক ষ্টুডেণ্টছ গ্ৰেজুৱেট হয়, আৰু তাৰে মাজৰ 25 লাখকো চাকৰি দিয়াটো কোনো চৰকাৰৰ কাৰণে প্ৰেক্টিকেলি পচিবল নহয়। আৰু এই গোটেইবোৰ সমস্যাৰ মেইন কাৰণটো কি জানেনে? পপুলেশ্যন, মানে জনসংখ্যা। ভাৰত যেতিয়া স্বাধীন হৈছিল 1947 চনত, তেতিয়া ভাৰতৰ টোটেল পপুলেশ্যন আছিল 32 কোটি। আৰু আজি ভাৰতবৰ্ষৰ পপুলেশ্যন 140 কোটিতকৈও অধিক, মানে 100 কোটিতকৈও অধিক জনসংখ্যা বৃদ্ধি পাইছে এই কেইটামান বছৰৰ ভিতৰত। আৰু যিমান পপুলেশ্যন বাঢ়িছে, আমাৰ কাৰণে কম্পিটিশ্যনো সিমানেই বাঢ়িছে। 8वीं पास काबिलियत वाली नौकरी के लिए MBA, इंजीनियरिंग, MA, MCOM पास बेरोजगार पहुंचे कि हरियाणा के पानीपत में जिला कोर्ट में चपरासी के सिर्फ 6 पदों के लिए 10,000 से ज्यादा आवेदन आए हैं। ইকনমিক টাইমছৰ এটা ৰিপৰ্টৰ মতে উত্তৰ প্ৰদেশত এটা সাধাৰণ পিয়নৰ চাকৰিৰ কাৰণে 93,000 কেণ্ডিডেটছে এপ্লাই কৰিছে, আৰু তাৰে 37জন PhD হোল্ডাৰ্ছ আছিল। শিৱপুৰী কোৰ্টৰ ছুইপাৰ, পিয়ন আৰু ড্ৰাইভাৰৰ 20টা পোষ্টৰ কাৰণে যাৰ এলিজিবিলিটি মাত্ৰ 8 পাছ আছিল, তাৰ কাৰণে MBA, PhD হোল্ডাৰ্ছ মিলাই 8,000 কেণ্ডিডেটছে এপ্লাই কৰিছে। আৰু এই কাহিনীবোৰ কেৱল এই ব্যক্তিসকলৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ। আৰু ভাৰতবৰ্ষত বিশেষকৈ অসমত প্ৰায় প্ৰত্যেকজন মানুহৰ এটা চৰকাৰী চাকৰি লাগে, আৰু চৰকাৰী চাকৰি এটাৰ অপেক্ষাত তাৰ প্ৰিপেৰেশ্যন কৰিয়েই জীৱনৰ কেইবাটাও বহুমূলীয়া বছৰ বহুতে উচৰ্গা কৰি দিয়ে। আৰু অৱশেষত চাকৰি নোপোৱাত বহুত মানুহ ডিপ্ৰেশ্যনতো যায়, আৰু বহুতে ঘৰ সংসাৰৰ দায়িত্বত দৈনন্দিন জীৱনত ব্যস্ত হৈ নিজৰ সপোনখিনি হেৰায়। আপুনি নাভাবেনে যে আমাৰ মানুহৰ মাজত, আৰু স্পেচিয়েলি আমাৰ ইউথছ বা যুৱ প্ৰজন্মৰ বহুত পটেনচিয়েল আছে, আৰু এটা সঠিক প্লেটফৰ্ম যদি আমি পাই যাওঁ, তেতিয়াহ'লে আমি ডেফিনেটলি ইণ্ডিয়াক নম্বৰ 1 ইকনমি বনাব পাৰিম। এতিয়া মই যদি আপোনাক এনেকুৱা এটা প্লেটফৰ্মৰ বিষয়ে কওঁ, য'ত আপোনাৰ এই দুইটাৰ সমস্যাৰ সমাধান, মানে হেল্থ আৰু ৱেল্থ, এই দুইটাই আপুনি বিচাৰি পায়, তেতিয়াহ'লে আপোনাৰ কাৰণে কেনেকুৱা হ'ব? মই জানো আপোনাৰ কাৰণে ভাল হ'ব। চ' দেয়াৰ ইজ এন ইণ্ডাষ্ট্ৰি কল্ড ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি। এজন মানুহক শাৰীৰিক, মানসিক আৰু আৰ্থিক দিশত সুস্থ কৰাৰ লগতে সমাজত বিভিন্ন দিশত শিক্ষিত কৰি তোলাৰ লগতে এজন মানুহক বিভিন্ন দিশত দক্ষতা অৰ্জন কৰাই দিয়াৰ লগতে ইণ্ডিয়াক ছুপাৰ পাৱাৰফুল কৰি তুলিব পৰা দক্ষতা থকা, সম্ভাৱনা থকা, পটেনচিয়েল থকা একমাত্ৰ ইণ্ডাষ্ট্ৰি হৈছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি মানে কি? ডাইৰেক্ট চেলিং হৈছে এখন বজাৰ, মানে মাৰ্কেট। ডাইৰেক্ট চেলিং বজাৰটোক বুজাৰ আগত আমি আৰু এখন বজাৰক আগে বুজি ল'ব লাগিব, আৰু সেই বজাৰখন হৈছে ট্ৰেডিশ্যনেল মাৰ্কেট, মানে পৰম্পৰাগত বজাৰ, য'ৰ পৰা আপুনি, আপোনাৰ দেউতা, আপোনাৰ ককা আৰু আজু ককা আৰু তাৰো হাজাৰ হাজাৰ বছৰ আগৰ পৰাই সেইখন বজাৰৰ পৰাই পৰম্পৰাগতভাৱে বজাৰ কৰি আছিল, আৰু আপুনিও আজিও কৰি আছে। ট্ৰেডিশ্যনেল মাৰ্কেট মানে পৰম্পৰাগত বজাৰ। এই বজাৰখনত থাকে এটা কোম্পানী আৰু থাকে এটা কাষ্টমাৰ। ইয়াত কোম্পানী যদি কোনোবা এটা বস্তু 30 টকাত বনাইছে, তেতিয়াহ'লে কাষ্টমাৰজনে কিন্তু 100 টকাত কিনিবলগীয়া হয়। এই 30 টকাৰ বস্তুটো 100 টকাত কিনাৰ কাৰণটো হ'ল ইয়াত মাজত কিছুমান মধ্যভোগী থাকে। এটা কোম্পানীয়ে যিটো প্ৰডাক্ট বনায়, সেই প্ৰডাক্টটো কাষ্টমাৰলৈকে যে পইচা দিয়ে, তাৰ বিনিময়ত এই মধ্যভোগীসকলে 70% টকা লয়। যেনে কোম্পানীৰ পৰা প্ৰডাক্টটো যায় কেৰিয়াৰ ফৰৱাৰ্ডলৈকে, কেৰিয়াৰ ফৰৱাৰ্ডৰ পৰা বস্তুটো যায় ডিষ্ট্ৰিবিউটৰলৈকে, ডিষ্ট্ৰিবিউটৰৰ পৰা বস্তুটো ক্ৰয় কৰে হ'লচেলাৰে, হ'লচেলাৰৰ পৰা ৰিটেইলাৰে, আৰু ৰিটেইলাৰৰ পৰা লয় কাষ্টমাৰজনে।
এই মাজৰ যে মধ্যভোগীসকল তেখেতসকলে এই 70% টকাৰ 40% টকা লয় আৰু এটা ডাঙৰ অংশ যিটো 30% টকা বাচি যায় সেই টকাটো লয় এডভাৰটাইজমেণ্টৰ নামত এতিয়া এডভাৰটাইজমেণ্ট কোনসকল লোকে কৰে যেনে ডাঙৰ ডাঙৰ চেলিব্ৰিটিসকল যেনে ঐশ্বৰ্যা ৰায়ে কৰে মেৰী সুন্দৰ টেকাৰ ৰাজ লাখ চাবোন আজিকালি ছ'চিয়েল ইনফ্লুৱেঞ্চাৰসকলেও কৰে আজিকালি ফেচবুক ইউটিউবতো এড ৰান কৰিবলগীয়া হয় গতিকে এই যে 30 টকাৰ বস্তুটো 100 টকাৰ কাৰণটোৱে হ'ল যে মাজৰ এই 70% টকা এখেতসকলৰ মাজত ভগাই দিয়া হয় এতিয়া মই আপোনাক যিখন বজাৰৰ বিষয়ে কৈছোঁ সেই বজাৰখনৰ নাম হৈছে কি ডাইৰেক্ট চেলিং মাৰ্কেট ইয়াত থাকে এটা কোম্পানী ইয়াতো থাকে এটা কাষ্টমাৰ ইয়াতো 30 টকাৰ বস্তুটো 100 টকা দি কিনিবলগীয়া হয় কিন্তু এই যে মাজৰ যে 70% টকা এই 70% টকাটো ইয়াত সেভ হৈ যায় কাৰণ ইয়াত কোনো মানুহ নাথাকে বেলেগ ইয়াত কেৱল থাকে কাষ্টমাৰ আৰু ইয়াৰ সায়েন্সৰ মতে ইয়াৰ বস্তুখিনি মানে ডাইৰেক্ট সেলিং প্লেটফৰ্মটোক যিয়ে প্ৰমোট কৰে ইয়াৰ প্ৰডাক্টছখিনিক যিয়ে প্ৰমোট কৰে এই 70% টকা যিটো কোম্পানীৰ সেভ হৈ যায় এই 70% টকাটো এখেতসকলৰ মাজত ডিস্ট্ৰিবিউট কৰি দিয়া হয় এটা ডাইৰেক্ট সেলিংৰ সিস্টেমৰ মতে ইয়াৰ বস্তু প্ৰমোট কৰিলে যদি 70% টকাটো ঘূৰাই দিয়া হয় গতিকে এটা বস্তু আমি বুজি পালো যে আমি যদি ট্ৰেডিশনাল মাৰ্কেট মানে ইমান দিনে বজাৰ কৰি অহা বজাৰখনৰ ঠাইত যদি ডাইৰেক্ট সেলিংৰ পৰা বজাৰ কৰোঁ তেতিয়াহ'লে আমাৰ এটা সেভিংও হ'ব তাৰ লগতে আমি এটা ইনকামৰ জৰিয়ও পাম এতিয়া ডাইৰেক্ট সেলিং বুলি ক'লে সমগ্ৰ ভাৰতবৰ্ষত অজস্ৰ কোম্পানী আছে কিন্তু গভৰ্ণমেণ্ট ৰেকগনাইজড লিগেল আৰু অথেন্টিক কোম্পানী মাত্ৰ 461টা অলিয়ে গলিয়ে ঘূৰি ফুৰা বহুতো ফ্ৰডছ আৰু স্কেম কোম্পানীবোৰ আছে যিবোৰে মানুহক ঠগি লুটি আছিল আৰু আজিও ঠগি লুটি আছে আৰু এনেকুৱা কোম্পানীবোৰে সহজ সৰল মানুহক মানি মাৰ্কেটিঙৰ নামত ঠগি লুটি থকাৰ কাৰণে এই মানুহসকলে এই ইণ্ডাষ্ট্ৰিটোক এটা নেগেটিভ চকুৰে চাবলৈ আৰম্ভ কৰিলে আৰু এই মানুহসকলে ভাল আৰু বেয়া কোম্পানীৰ মাজত পাৰ্থক্য নুবুজি এই ইণ্ডাষ্ট্ৰিটোক চইচ কৰিব নিবিচাৰে যেতিয়ালৈকে ভাৰত চৰকাৰৰ দৃষ্টি এই ইণ্ডাষ্ট্ৰিত পৰা নাছিল তেতিয়ালৈকে এই কোম্পানীবোৰে বহুত ডাঙৰ ডাঙৰ স্কেমছ কৰিছিল কিন্তু যেতিয়া এই ইণ্ডাষ্ট্ৰিত চৰকাৰৰ চকু পৰিল আৰু চৰকাৰে এই ইণ্ডাষ্ট্ৰিৰ পটেনচিয়েল বা সম্ভাৱনা বুজি পালে যে এই ইণ্ডাষ্ট্ৰিটোৱে ভাৰতবৰ্ষত নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব চৰকাৰে বুজি পালে যে ভাৰতে এই ইণ্ডাষ্ট্ৰিৰ পৰা আটাইতকৈ বেছি ৰাজহ সংগ্ৰহ কৰিব পাৰিব আৰু ভাৰতত অকল চাকৰি নহয় এণ্টাৰপ্ৰিনাৰশ্বিপ মেণ্টেলিটিও গঢ় দিব পাৰিব তেতিয়াই ভাৰত চৰকাৰে এই কোম্পানীবোৰক ৰেগুলেট কৰিবলৈ গাইডলাইন আৰু আইন দুয়োটাই আনিলে এই ইণ্ডাষ্ট্ৰিৰ প্ৰতি মানুহক শিক্ষিত কৰি তুলিবলৈ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে ইয়াক স্কুল কলেজতো পাঠ্যক্ৰম হিচাপে অন্তৰ্ভুক্ত কৰিলে এতিয়া ইমানবোৰ কোম্পানীৰ মাজত আপুনি এটা ভাল কোম্পানী কেনেকৈ চুজ কৰিব সো এই ভিডিওটোত বেলেগ কিবা ইনফৰমেশ্যন দিয়াৰ আগত আপুনি এইটো জানি লোৱা ভাল হ'ব যে আপোনাৰ লগত কথা পাতি থকা মানুহটো কোন সো হেল্ল' ফ্ৰেণ্ড দিছ মই বিশাল দেৱ দিছাই আই এম এন অনলাইন এণ্টাৰপ্ৰিনাৰ আই এম ৱৰ্কিং ইনটু মাল্টিপল প্ৰজেক্টছ আই এম ৱৰ্কিং ইন ইণ্ডিয়াছ লিডিং ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং কোম্পানী মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড আই এম অলছ' ৱৰ্কিং ইন ইণ্ডিয়াছ ফাষ্টেষ্ট গ্ৰয়িং এডটেক প্লেটফৰ্ম iDigitalpreneur প্ৰাইভেট লিমিটেড আই এম অলছ' ইনটু ড্ৰপ শ্বিপিং বিজনেছ এণ্ড বিল্ডিং মাই ভেৰি অ'ন ষ্টাৰ্টআপ ক্লোথিং ব্ৰেণ্ড স্নাজি And also along with this, I am running 3 of my YouTube channels and building my personal brand on social media. ইয়াৰ পৰা আপুনি এটা বস্তু ক্লিয়াৰ হ'ব পাৰে যে মই যিখিনি বস্তু এই ভিডিঅ'টোত আপোনাৰ লগত শ্বেয়াৰ কৰিম সেইখিনি বস্তু মোৰ পাৰ্চনেল লাইফৰ এক্সপিৰিয়েঞ্চ আৰু 2-3টা কিতাপ পঢ়ি আহি বা কিবা মটিভেশ্যনেল চেমিনাৰ চাই ব্ৰেইন ৱাশ্ড হৈ আহি আপোনাৰ লগত কথা পতা নাই মই যিখিনি কৰি ৰিজাল্ট পাইছোঁ সেইখিনি এই ভিডিঅ'টোত আপোনাৰ লগত মই শ্বেয়াৰ কৰিম সো আকৌ ঘূৰি আহোঁ আমাৰ প্ৰশ্নটো লৈ যে এটা ভাল কোম্পানী কেনেকৈ চুজ কৰিম সো মই অলৰেডি ক'লোঁ যে মই যিটো ডাইৰেক্ট সেলিং কোম্পানীত কাম কৰোঁ মাই লাইফষ্টাইল এই কোম্পানীটো ইণ্ডিয়াৰ লিডিং ডাইৰেক্ট সেলিং কোম্পানী হয় আৰু ইণ্ডিয়াৰ টপ 10 কোম্পানীৰ ভিতৰত নম্বৰ 1 পজিশ্যনত থকা মানে আপুনি বুজিব লাগে যে আমাৰ কোম্পানী 100% লিগেল গভৰ্ণমেণ্ট অথৰাইজড আৰু এটা ভাল কোম্পানী এটা মাই লাইফষ্টাইল যে এটা ভাল কোম্পানী তাক মই প্ৰমাণ কৰিম নম্বৰ 1 মেনেজমেণ্ট মাই লাইফষ্টাইলৰ ফাউণ্ডাৰ হৈছে মিষ্টাৰ প্ৰবীণ জয়চন্দ্ৰন ছাৰ আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন হৈছে চেন্নাইত মানে মাই লাইফষ্টাইল আমাৰে এটা সম্পূৰ্ণ ভাৰতীয় কোম্পানী মাই লাইফষ্টাইল বহুত পুৰণা কোম্পানী নহয় ইয়াৰ আৰম্ভ হৈছিল 13 আগষ্ট 2013 চনত আৰু এটা নতুন কোম্পানী হৈও ভাৰতবৰ্ষৰ বহুতো পুৰণা কোম্পানীবোৰক পিছ পেলাই ইণ্ডিয়াৰ নম্বৰ 1 কোম্পানী হিচাপে নিজক এষ্টাব্লিছ কৰিবলৈ সক্ষম হ'ব পাৰিছে কাৰণ মাই লাইফষ্টাইলৰ মেনেজমেণ্টৰ 20 বছৰতকৈও অধিক এক্সপিৰিয়েঞ্চ আছে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ মানে ইমান কম বয়সৰ ভিতৰত বেলেগ ইমানবোৰ কোম্পানীক পিছ পেলাই নিজক নম্বৰ 1 হিচাপে এষ্টাব্লিছ কৰাতে আমি বুজিব লাগে যে মাই লাইফষ্টাইলৰ মেনেজমেণ্ট ডেফিনেটলি এটা পাৱাৰফুল মেনেজমেণ্ট মাই লাইফষ্টাইল ভাৰতবৰ্ষৰ একমাত্ৰ কোম্পানী যাৰ নেক্সট জেনেৰেশ্যন অ'নাৰ অলৰেডি ছিষ্টেমত আছে মানে কোম্পানীৰ মিছন ভিজন বহুত ক্লিয়াৰ আৰু এই কোম্পানীৰ মেনেজমেণ্টৰ হাতত আপোনাৰ ফিউচাৰ 100% ছিকিউৰ মানে পলাই যাব নেকি কোম্পানী বন্ধ হৈ যাব নেকি তেনেকুৱা কিন্তু পৰন্তু নাই নম্বৰ 2 প্ৰডাক্টছ
মাই লাইফষ্টাইলৰ নিজৰ ব্ৰেণ্ডছ আছে যেনে এলিমেণ্টছ ৱেলনেছ, অন এণ্ড অন, নিউ ষ্টাৰ, মাই হোম, আহাৰ, ইণ্ডিয়া গ্ৰ' আৰু মাই ডিজি ৱৰ্ল্ড। মাই লাইফষ্টাইলৰ এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডটোক ইকনমিক টাইমছে 2019 আৰু 2022 চনত বেষ্ট হেল্থ কেয়াৰ এৱাৰ্ড দিছে আৰু ইয়াৰ কেইবাটাও প্ৰডাক্টক ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ আয়ুষ প্ৰিমিয়াম চাৰ্টিফিকেশ্যন দিছে, মানে প্ৰডাক্টছৰ কোৱালিটি ডেফিনেটলি ভাল। ইয়াত সকলো কেটেগৰীৰ প্ৰডাক্টছ আছে যেনে হেল্থ কেয়াৰ, পাৰ্চনেল কেয়াৰ, এগ্ৰ' কেয়াৰ, হোম কেয়াৰ আৰু এটা ই লাৰ্ণিং প্লেটফৰ্মো আছে যাৰ নাম হৈছে মাই ডিজি ৱৰ্ল্ড। ইয়াত ৰাতিপুৱাৰ পৰা ৰাতি ব্যৱহাৰ কৰিব পৰা আৰু সকলো মানুহে ক্ৰয় কৰিব পৰা ধৰণৰ প্ৰডাক্টছ আছে। নম্বৰ 3, এডুকেশ্যন। যিকোনো এটা দিশত সফল হ'বলৈ হ'লে এডুকেশ্যন বহুত ইম্পৰ্টেণ্ট হয় আৰু ডাইৰেক্ট চেলিং আমাৰ কাৰণে এটা নতুন কনচেপ্ট হোৱাৰ কাৰণেই ইয়াৰ সম্বন্ধে আমাক এডুকেট কৰি তুলিবলৈ মাই লাইফষ্টাইলৰ নিজা এটা এডুকেশ্যন ছিষ্টেম আছে যাৰ নাম হৈছে হাৰ্ভেষ্ট ছাকচেছ একাডেমি আৰু তাৰ লগতে মাই ডিজি ৱৰ্ল্ডেও এডুকেট আৰু স্কিল ডেভেলপ কৰিবলৈ সহায় কৰে। নম্বৰ 4, লিডাৰশ্বিপ। মাই লাইফষ্টাইল অলৰেডি এটা প্ৰুভেন ইণ্ডাষ্ট্ৰী হয়। একেবাৰে জিৰ'ৰ পৰা মাই লাইফষ্টাইলে তাৰ 10টা বছৰৰ ভিতৰত অলৰেডি বহুত মানুহক এষ্টাব্লিছ কৰিলে। অকল এষ্টাব্লিছেই নহয়, একোজন সাধাৰণ মানুহক অসাধাৰণ ধৰণে জীয়াই থকাৰ ব্যৱস্থা কৰি দিলে, বহুত মানুহৰে কমপ্লিট লাইফষ্টাইল চেঞ্জ কৰি দিলে। আজি ভাৰতবৰ্ষত মাই লাইফষ্টাইলৰ এডুকেশ্যনে এনেকুৱা কিছুমান মানুহ বনাই দিলে যিসকলে কেৱল মাই লাইফষ্টাইল কৰিয়েই নহয়, নিজক বেলেগ ইণ্ডাষ্ট্ৰীবোৰতো ৰয়েল লিডাৰ্ছ হিচাপে এষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছে, যেনে হৰ্ষৱৰ্ধন জৈন, দীপক বজাজ, মোহিত টণ্ডন। আজি এইসকল লোকক ভাৰতবৰ্ষত বেলেগ ইণ্ডাষ্ট্ৰীৰ মানুহেও চিনি পায়। আজিৰ তাৰিখত এই ব্যক্তিসকল ইণ্টাৰনেট ইনফ্লুৱেঞ্চাৰ হয়, তাৰ লগতে তেখেতসকলৰ নিজৰ ষ্টাৰ্টআপো আছে। আজি অসমতো তেনেকুৱা বহুত মানুহ আছে যিসকলে মাই লাইফষ্টাইলৰ জৰিয়তে নিজক ৱেল এষ্টাব্লিছ কৰিলে আৰু বহুত মানুহক ইনফ্লুৱেঞ্চ কৰি আছে। তাৰ মানে ইয়াত আপোনাক ছাকচেছ আনি দিবলৈ, আপোনাক এই ব্যৱসায়টোত সফল কৰি তুলিবলৈ দক্ষ আৰু এষ্টাব্লিছ লিডাৰ্ছ আৰু তাৰ লগতে মেনেজমেণ্ট অলৰেডি ৰেডি আছে। নম্বৰ 5, ইনকাম প্লেন। মেনেজমেণ্ট ভাল, কোম্পানী ভাল, প্ৰডাক্ট ভাল, কিন্তু আপুনি এই ভিডিঅ'টো কিয় চাই আছে? ডেফিনেটলি আপোনাৰ এটা ইনকাম লাগে কাৰণে এই ভিডিঅ'টো চাই আছে। এটা ইনকামৰ কথা যদি কওঁ, এটা চিম্পল এণ্ড কেৰিয়াৰ বেছড ইনকাম প্লান হয় আৰু ইয়াত 10টা ধৰণে ইনকাম দিয়া হয়। ৰিটেইল প্ৰফিট, চেলছ টাৰ্ণঅভাৰ বোনাছ, ৰেংক ইনকাম, অভাৰ ৰাইডিং বোনাছ, পাৰফৰ্মেঞ্চ বোনাছ, ষ্টাৰ পাৰফৰ্মেঞ্চ বোনাছ, লয়্যালটি বোনাছ, ষ্টাৰ লয়্যালটি বোনাছ, ৰয়েলটি ইনকাম, এনটিচি বোনাছ, এৱাৰ্ডছ এণ্ড ৰিৱাৰ্ডছ। মাই লাইফষ্টাইল এনেকুৱা এটা প্লেটফৰ্ম হয় য'ত আপুনি আনলিমিটেড ইনকাম কৰিব পাৰে আৰু বিজনেছটোক সঠিকভাৱে ডেভেলপ কৰিলে আপুনি এটা সময়ত পেছিভ ইনকামো পাব পাৰে, মানে কাম নকৰিলেও ইনকাম আহি থকাৰ প্ৰবেবিলিটি আছে। এই প্লেটফৰ্মটোৰ মেইন যিটো ইনকাম সেইটো হৈছে চেলছ টাৰ্ণঅভাৰ বোনাছ আৰু এটা সপ্তাহত হায়েষ্ট চেলছ টাৰ্ণঅভাৰ বোনাছ ইনকাম কোম্পানীয়ে দিয়ে আপ টু 2,10,000 টকা। আৰু অসমত অলৰেডি 30-40 জন এনেকুৱা মানুহ সৃষ্টি হৈছে যিয়ে এটা সপ্তাহত অকল চেলছ টাৰ্ণঅভাৰ বোনাছ 2,10,000 টকা এই বিজনেছটোৰ পৰা পায়। আৰু 10ৰ পৰা 20,000 টকা ইনকাম কৰা আৰু 1ৰ পৰা 1.5 লাখ টকা ইনকাম কৰা মানুহৰ হিচাপ নাই। মাই লাইফষ্টাইলত কাম কৰি থকা মানুহ বেলেগ বেলেগ ফিল্ডৰ হয়। ইয়াত এনেকুৱাও মানুহ আছে যিয়ে চাকৰিৰ লগতে বিজনেছটো কৰি আছে আৰু এটা ভাল ইনকাম কৰি আছে। আমাৰ ইয়াত ষ্টুডেণ্টছ আছে যিয়ে পঢ়াৰ লগতে পাৰ্ট টাইম কাম কৰি ইনকাম কৰি আছে। আমাৰ ইয়াত হাউচ ৱাইফো আছে, ইয়াত পাৰ্ট টাইমত কাম কৰা মানুহো আছে, নিজে কৰি থকা প্ৰফেশ্যনটো বাদ দি ফুল টাইম কাম কৰা মানুহ আছে। এতিয়া কথাটো এইটো নহয় এইসকল মানুহে কিমান ইনকাম কৰিছে, মেটাৰ এইটো কৰে যে আপুনি এই ছেম ৰিজাল্ট কেনেকৈ ক্ৰিয়েট কৰিব, মানে আপুনি কেনেকৈ মাই লাইফষ্টাইলৰ পৰা ইনকাম কৰিব। মাই লাইফষ্টাইলৰ পৰা ইনকাম কৰিবলৈ হ'লে আপোনাৰ মিনিমাম 18 বছৰ বয়স হ'ব লাগিব আৰু পেন কাৰ্ড আৰু বেংক পাছবুক আপোনাৰ থাকিব লাগিব। তাৰপিছত আপুনি মাই লাইফষ্টাইলৰ অফিচিয়েল ৱেবছাইটটোত গৈ নিজক এজ এ ডিষ্ট্ৰিবিউটৰ ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰিবলৈ আপোনাৰ এটা স্পনচাৰ আইডিৰ প্ৰয়োজন হ'ব আৰু সেই আইডিটো আপোনাক যিয়ে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে তেখেতৰ পৰাই খুজি ল'ব বা তেখেতকে আপোনাক ৰেজিষ্টাৰ কৰাই দিবলৈ ক'ব। আৰু যদি আপোনাক ভিডিঅ'টো কোনেও শ্বেয়াৰ কৰা নাই আৰু ডাইৰেক্ট ভিডিঅ'টোত যদি আহিছে আৰু আপুনি যদি মোৰ পাৰ্চনেল মেণ্টৰশ্বিপত বিজনেছটো কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত গৈ নিজক ৰেজিষ্টাৰ কৰি লওক আৰু মোৰ টীমৰ পৰা 24 ঘণ্টাৰ ভিতৰত আপোনাক কোনোবাই কানেক্ট কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ এটা আইডি ক্ৰিয়েট হৈ যাব আৰু আপুনি ইয়াৰ প্ৰডাক্টছখিনি ডিষ্ট্ৰিবিউটৰ প্ৰাইজত ল'ব পাৰিব। আইডি ক্ৰিয়েট হোৱাৰ পিছত আপুনি 3টা কাম কৰিব লাগে: পাৰচেজ দ্য প্ৰডাক্ট, ইউজ দ্য প্ৰডাক্ট এণ্ড প্ৰমোট। আপুনি আপোনাৰ ঘৰৰ লাগতিয়াল বস্তুখিনি মাই লাইফষ্টাইলৰ পৰা পাৰচেজ কৰক। মিনিমাম 5,000 টকাৰ পাৰচেজ কৰিলে আপোনাৰ আইডি এক্টিভ হৈ যায়। আপুনি যিখিনি প্ৰডাক্ট কিনিব সেইখিনি আপুনি ডিষ্ট্ৰিবিউটৰ প্ৰাইজত পাব আৰু তাৰে 2-এটা প্ৰডাক্ট ইউজ কৰি 2-এটা প্ৰডাক্ট মানুহক প্ৰমোট কৰক, তেতিয়া আপোনাৰ এটা ৰিটেইল ইনকামো হ'ব। তাৰপিছত আপুনি থাৰ্ড ষ্টেপটো মানে এই প্লেটফৰ্মটো প্ৰমোট কৰিব। তেতিয়া আপোনাৰ 2টা অৰ্গেনাইজেশ্যন থাকিব যেনে 1 আৰু 2। ছাপ'জ আপোনাৰ অৰ্গেনাইজেশ্যন 1ত এজন মানুহে 5,000 টকাৰ মাৰ্কেটিং কৰিলে আৰু আপোনাৰ অৰ্গেনাইজেশ্যন 2ত এজন মানুহে 5,000 টকাৰ পাৰচেজ কৰিলে, তেতিয়া আপোনাৰ আইডিত 1:1 ৰেচিঅ' মেচিং কৰি মানে 5,000:5,000 ইকুৱেল টু 5,000 ধৰি 12% মানে TDS, GST আৰু প্ৰচেছিং ফিজ কাটি 9% মানে 450 টকা আপোনাৰ একাউণ্টত ক্ৰেডিট হ'ব।
প্ৰত্যেক সপ্তাহৰ শনিবাৰৰ পৰা শুক্ৰবাৰলৈকে যিমান বিজনেছ আপোনাৰ দুইটা অৰ্গেনাইজেশ্যনত হ'ব তাৰে মেচিং কৰি 9% আপোনাৰ একাউণ্টত বুধবাৰে ক্ৰেডিট হ'ব। এনেকৈ যেতিয়া আপোনাৰ তলত টিম বাঢ়ি গৈ থাকিব, আপোনাৰ দুইটা অৰ্গেনাইজেশ্যনত চেলছ টাৰ্ণঅভাৰ বাঢ়ি গৈ থাকিব আৰু আপোনাৰ ইনকাম বঢ়াৰ লগতে আপুনি বিভিন্ন ৰেংক পাব আৰু সেই ৰেংকবোৰত নতুন নতুন বেলেগ ফেচিলিটিজবোৰ পাই থাকিব। যেনে আপোনাৰ যোনদিনা 3,25,000 3,25,000 টকা বিজনেছ মেচিং হ'ব, সেইদিনা আপুনি কোম্পানীৰ ফাৰ্ষ্ট ৰেংক টিম কোঅৰ্ডিনেটৰ TC কোৱালিফাই কৰিব আৰু সেইদিনা 3 লাখ টকাৰ এটা এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা আপোনাক দিয়া হ'ব, যিটোৰ প্ৰিমিয়াম কোম্পানীয়ে দিব। তাৰপিছত ATC DTC এটা ৰেংক আছে য'ত আপুনি লয়েল্টি বোনাছৰ কাৰণে এলিজিবল হয়। তাৰপিছত ZTC STC RTC NTC আৰু বহুতো ৰেংক আছে। এতিয়া সেইবোৰ আপুনি আপোনাক যিজনে বিজনেছৰ বিষয়ে কৈছে তেখেতৰ পৰা জানি ল'ব পাৰিব। এতিয়া প্ৰমোশ্যন বা মাৰ্কেটিং দুইটা ধৰণে হয়। এটা হৈছে চুইংগাম মাৰ্কেটিং, মানে চেলছমেন বনিব লাগে, মানুহক গৈ তেল মাৰিব লাগে, কনভিন্স কৰিব লাগে আৰু এই বস্তুটো সকলোৱে বেয়া পায়। আৰু মাই লাইফষ্টাইলত চুইংগাম মাৰ্কেটিং নহয়, এট্ৰেকশ্যন মাৰ্কেটিং হয়। মানে আপুনি মানুহৰ ওচৰত যোৱাৰ প্ৰয়োজন নহ'ব। আমাৰ ট্ৰেইনিংছবোৰত আপোনাক এনেকুৱা কিছুমান ছিষ্টেম শিকোৱা হ'ব যিটো এপ্লাই কৰিলে মানুহে নিজে আহি আপোনাক সুধিব যে বিজনেছটো কি হয়, কৰিব কি লাগে। আৰু যেতিয়া মানুহে নিজে আহি সুধিব আপোনাৰ কাৰণেও বিজনেছটো বিল্ড কৰিবলৈ ইজি হৈ যাব।